নমস্কাৰে ৰাইজ, আজি ওলাইছোঁ হাঁহ মাংস খাবলৈ বুলি। ৰ'ব বুজাইছোঁ, মানে চিনেমা চাবলৈ বুলি ওলাইছোঁ ৰাইজ। চুপা চুপি ধুনীয়াকৈ টিকেটটো কাটি ল'লোঁ, এতিয়া সোমাই গৈ আছোঁ আৰু। মানে এখন ৱেব ছিৰিজৰ পৰা কেনেকৈ এখন তেওঁলোকে চিনেমা বনালেগৈ, আৰু আমি যদি নাচাওঁ তাতে হ'ব জানো? তাতে এবাৰ আকৌ উৰ্মিলাবোৰে পাৰ মাংস নহয় হাঁহ মাংস বনাব, সেইকাৰণেতো আহিব লাগিবই। আৰু এইফালে আমাৰ কমল দায়ো মাৰি দিলে একদম চাউথৰ ষ্টাইলত এণ্ট্ৰিটো, মানে একদম চাউথৰ ষ্টাইলতে আৰু। এবাৰ আপোনালোকে চাই আহিব, যদি চাইছে তেওঁলোকেতো গম পাইছে আৰু, বাকী নোচোৱাসকলেও চাই আহিব। মানে চাই কিন্তু ভাল লাগিলে দেই। তহঁতক এণ্ট্ৰিও লাগিব চাউথৰ দৰে, তাত আকৌ লজিকো বিচাৰ। আৰু এইফালে আমাৰ উৰ্মিলাবোৰ এণ্ট্ৰি, ৱাও নাইচ। মুঠৰ পৰা ৰাইজ এটা শব্দত ক'বলৈ গ'লে একদম ফালি দিছে মানে। আৰু সকলোৰে এক্টিঙো কি মজা, ক'ব নালাগে মানে কেনেকৈ টাইমটো পাৰ হৈ গ'ল গমেই নাপালোঁ। 2.5 ঘণ্টা সময় ভাল লাগিলে চাই। আপোনালোকৰ নাই চোৱা যদি চাই আহিবগৈ, মজা বনাইছে দেই। আজিলৈ এৰিছোঁ ৰাইজ, এতিয়া ধুনীয়াকৈ ঘৰত গৈ ভাতকেইটা খাই শুই যাওঁগৈ আৰু। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।